2024 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এইবাৰ শীঘ্ৰেই ঘোষণা কৰিব সেৱা আৰু শিক্ষা সংসদে। কিন্তু কেতিয়া এই ফলাফল দিয়া হ'ব পাৰে ইয়াৰ শেহতীয়া খবৰটো আপোনালোকে জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ লেটেষ্ট খবৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে ইতিমধ্যে মেট্ৰিক আৰু এইচএছৰ উত্তৰবহী মূল্যায়ন প্ৰক্ৰিয়া অব্যাহত আছে আৰু কিছুদিনৰ ভিতৰতেই এই মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হ'ব। আৰু উত্তৰবহী মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হলেই ছাত্ৰ-ছাত্ৰীসকলে শীঘ্ৰেই লাভ কৰিব মেট্ৰিক আৰু এইচএছৰ ফলাফল। কিন্তু এইবাৰো সেৱা আৰু শিক্ষা সংসদে যোৱা বছৰৰ দৰে হঠাতেই ঘোষণা কৰিব মেট্ৰিক আৰু এইচএছৰ ৰিজাল্ট। যিদৰে যোৱা বছৰ ফলাফল ঘোষণাৰ দিনাই ছাত্ৰ-ছাত্ৰীসকলে খবৰ লাভ কৰিছিল যে আজি ফলাফল দিয়া হ'ব বুলি, ঠিক একেদৰে এইবাৰো আপোনালোকে ফলাফল ঘোষণাৰ দিনাই খবৰ লাভ কৰিব। কিন্তু আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে মেট্ৰিক আৰু এইচএছৰ ফলাফল ঘোষণাৰ কমেও এদিন আগতে এই খবৰটো পাবলৈ সক্ষম হ'ব। যিদৰে যোৱা বছৰ ছাত্ৰ-ছাত্ৰীসকলে ফলাফল ঘোষণাৰ আগদিনাই এই চেনেলত খবৰটো লাভ কৰিছিল, যদিও বেছিভাগ ছাত্ৰ-ছাত্ৰীসকলে পিছদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ পাছতে খবৰটো লাভ কৰিবলৈ সক্ষম হয়। কিন্তু এই চেনেলত থকা এক্টিভ ছাবস্ক্ৰাইবাৰসকলে আগদিনাই খবৰটো লাভ কৰিবলৈ সক্ষম হয়। আপোনালোকে এতিয়া হয়তো ভাবিব যে এই খবৰটো মই ক'ৰ পৰা পাওঁ, যিহেতু মেট্ৰিক আৰু এইচএছৰ ফলাফল ঘোষণাৰ এটা এপৰ অ'নাৰৰ সৈতে মোৰ যোগাযোগ আছে আৰু তেওঁৰ পৰা যোৱা 2 বছৰ এই খবৰটো আগতেই লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁলোকৰ হাতত ৰিজাল্টটো আগতেই দিয়া হয়, যিহেতু তেওঁলোকে ৰিজাল্টটো পাব্লিছ কৰিব লাগে। ইয়াৰ বাবে তেওঁৰ পৰা ফলাফলৰ খবৰটো আগতেই পাওঁ আৰু তেওঁ এডভাৰটাইজৰ বাবে মোৰ সৈতে যোগাযোগ কৰি থাকে আৰু এইবাৰো আপোনালোকে আগতেই এই খবৰটো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু শেহতীয়া খবৰ অনুসৰি বিভিন্ন চ'ৰ্চৰ পৰা জানিব পৰা মতে এইবাৰ মেট্ৰিক আৰু এইচএছৰ ফলাফল সেৱা আৰু শিক্ষা সংসদে লোকসভা নিৰ্বাচনৰ পাছত অৰ্থাৎ মে মাহৰ প্ৰথম ভাগতেই ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা। আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে।